বনাইছোঁ মাছ আৰু ফুলকবি দি আলু বিলাহী আৰু মাছ বনাইছোঁ মজা প্ৰথমতে মই মাছখিনি আলুটো কৰিলোঁ কৰি পেলাই পিছত হালধি আৰু নিমখ আনিলে ফ্ৰাই ইফালে আকৌ আলু বিলাহী ফুলকবি পেলাই আজি আৰু আকৌ যদি উতলাই পেলাই পানীটো পেলাই থোৱা নাযায় বহুত মানে মই সদায় আলু বিলাহী ফুলকবি যদি মাছ বনাওঁ নিজে সদায় উতলাই পেলাই তেতিয়া মানে খালে অপকাৰ নহয় লগতে আকৌ ভাতটো বহাবৰ কাৰণে ইফালে ভাতটো বহাই থৈ দিছোঁ আৰু বহোৱা নাই একচুৱেলি বহোৱা নাই মানে পাতিহে থৈছোঁ এইখিনি বস্তু দি লৈছোঁ ভাতকেইটা বনাই হৈ গ'ল এতিয়া অলপ ভাজি এনেকৈ পেলাই থৈ দিছোঁ তেতিয়া মানে ভাতটো পূৰা জোলোৱা হৈ যায় মানে এটা ভাতটো খাবলৈ বেছি ভাল লাগে তাৰপিছত এতিয়া মই কেৰাহীখন পাতি থৈছোঁ মানে তাপটো উঠিছে আৰু এতিয়া মানে ইয়াত মই তেল দি তেতিয়া তেলটো দিয়াৰ লগে লগে তেলটো গৰম হৈছে আৰু মই ইয়াতে এতিয়া আপোনাৰ প্ৰথমে দি দিম দিয়াৰ লগে লগে ফুটি যায় যে মই সেইকাৰণে ঢাকনাখন ফুটি যায় গ'লতে সেইটো কাৰণে মই মানে দিয়াৰ লগে লগে লৰাই দিয়াৰ পাছত ধুনীয়াকৈ পাঁচফোৰণ কেইটামান ইয়াতে দি দিম এতিয়া ভাজিলে পাঁচফোৰণ কেইটামান দি দিলোঁ দি পেলাই সৰিয়হ দিয়াৰ লগে লগে বিলাহী আকৌ ভালকৈ সিজা নাযায় সিজা নাই ভালকৈ সিজাই নিবলৈ পিছত পানী দি পেলাই বহাই দিলোঁ ইয়াতে অকণমান চেনি দি দিম তেতিয়া বস্তুটো অলপ টেষ্টটো লাগে ভালো লাগে আৰু দেখিবলৈ অকণমান পিছতে দি ধুনীয়াকৈ ভৰাই দিলোঁ পিছতে নিমখ আৰু হালধি দি অকণমান লৰাই দি গৰম পানী বনাই থৈছিলোঁ গৰম পানী অকণ ইয়াতে অকণমান ইয়াত উতল অহাৰ পিছতে মই আলুখিনি সিজাই থোৱা আলুখিনি আৰু ফুলকবি কিবা ইয়াতে দি দিম সেই যে মই সিজাই থৈছিলোঁ ফুলকবি আৰু আলুখিনি এতিয়া ধুনীয়াকৈ অকণমান সেইটো ভাঙি দিম ভাঙি দিলেহে বস্তুটো টেষ্ট লাগিব ন নহ'লে তাৰ সোৱাদটো পোৱা নাযাব সেইকাৰণে অকণ ভাঙি দিলে খাই ভাল লাগে হেতাখনেই ভাঙি দিম বাৰু হেতাখনেই ভাঙি দিলে বেছি গুড়া হৈ নাযায় অলপ টুকুৰা টুকুৰ হৈ থাকিলে খাবলৈও ভাল লাগে তাৰপিছতে এতিয়া অকণমান দি বনাই থোৱা গৰম পানীটো
পানীখিনি এনেকৈ দি দিলোঁ, অকণ কম আছে আৰু অকণমান গৰম পানী দিব লাগিব ইয়াতে, তেতিয়াহে বস্তুটো অকণমান উতলিলে ভাল লাগিব, তাৰ সোৱাদটো ওলাব। তাৰপিছত অলপ উতল অহাৰ পিছতে মই মাছটো দি দিম আৰু মাছ দিয়াৰ পিছত ধুনীয়াকৈ আঞ্জাখনৰ উতল আহিছে, দেখিবলৈও ভাল লাগিছে, খাবলৈতো আৰু ধুনীয়া হ'ব চাগে। ইয়াতে এতিয়া মই ধনিয়া অকণমান ওপৰতে ছটিয়াই দিম, বেছি ধুনীয়া লাগিব, তেতিয়া সোৱাদটো বেছি ধুনীয়া হৈ পৰিব। এতিয়াতো আৰু ঠাণ্ডা দিন, গতিকে ধনিয়াটো কথাই নাই। তৰকাৰীকণ হৈ গ'ল, ভাতৰ কাঁহীকণ হৈ গ'ল। এতিয়া আমি খাবৰ কাৰণে যোগাৰ কৰি ল'লোঁ।